ও নয়ন কৌশি ও শৰ্মাদা কওক। বাপৰে বাপ এই গাছত নিৰিবিলি জেগাত আহিবলৈ কি ইমান টেনশ্যন আছে জীৱনটো কিবা ট্ৰাকে চেপা ভেকেলিহান হৈছে গম পাইছি না ইস্পাৰ না উস্পাৰ ইফালে বিয়াখনো পাতিব লাগে বয়সো গেল দেখোন দাড়ি চুলি পকি গেল দেখছি এতিয়া বিয়াখন পাতলি আপুনি টিভিটো কানি খুৱাব কেনেকৈ কিন্তু ঘৰৰ মানুহ সেইটো কথা বুজি নাপায় কেৱল বিয়া পাত বিয়া পাত বিয়া পাত বিয়া পাতাৰ পাছত যন্ত্ৰণা কি হ'ব মহি জানো সেইটো কথা হা সেইটো হৈ দিয়াচোন চলি পলি দিহেন বাইপাক দিহেন কয় আমাকো কৈছিল মা আমি এতিয়া বুঢ়াই হ'লোঁ তথাপিতো তুমি বিয়াখন পাতিব লাগিব পাতলি নহয় হে শৰ্মাদা আপুনি বিয়া পাতাৰ পাছত আজিকালিৰ মানুহগিলাখানে বিয়াখন পাতাওতেই পাতে কিন্তু আমি চৰকাৰী বস্তু কিবা ইউজ কৰোঁ নেকি কিবা চৰকাৰী বস্তু ইউজ কৰোঁ কিন্তু আপি সোপাক লাগে আকৌ চৰকাৰী চাকৰিয়াল কিন্তু চলিটো জন্ম পোৱাৰ পাছত পঢ়ক চৰকাৰী স্কুলত নপঢ়ৈ প্ৰাইভেটত পঢ়ৈ আপুনি ক'ৰবাত কুৰ্ম খাব জেগা যাব লগা হ'ল চৰকাৰী গাড়ীত নাযায় প্ৰাইভেট গাড়ীতহে যায় কালিক লাগি বেমাৰ আজাৰ হওক চৰকাৰী হস্পিটেলত নাযায় তিৰিটো প্ৰাইভেট হস্পিটেলত যাব আপুনি এইগিলা কৰিব লাগে টকা ক'ত পাব কওকচোন সেইটো কথা হয় তুমি যিটো কথা কৈছ কিন্তু তাৰে মাজত কি জানো না উদ্ধাৰটো হ'ব লাগিব ভাই উদ্ধাৰ হ'ব আৰু এটা কথা আপোনাৰ ধৰ্মদিল্লীটো গলত আলে ল'লিহে তোমাৰ বাঢ়িব তোমাক এটা মই উদাহৰণ দিওঁ এই যে আহিছে দেখিছোঁ তোমাক এইটো এইটো আমাৰ গাঁৱত এটা থকা আছে গৰু এই গৰু এটা গৰু তাত চলি পলি প্ৰাইভেট স্কুলত পঢ়ল তাৰ খেতি ধান খেতি দেখা পালি তাক একবাৰ মাতাচোন সোধা কথাটো এই তাৰ পৰা মুখত কথাখিনি শুনিলি তোমাৰ বল পাবা বল বেটা ঢোকাৰ মুচলছা বেটা ঢোকা কি বুলি মাতলি টকাদা টকা টকাৰ বিষয়ে কিবা জ্ঞান আছে চাৱে ঢোকা চৰ্মদা মাতিব দিছে সেইকাৰণে মাতিছোঁ মই মই এতিয়া আছে মানে আছে মানে ঢকা মানে এই মানুহৰ ঘৰত থকা সেই ঢকা বুলি জানো আমি নহয় টকা 3 প্ৰকাৰৰ আছে এনে ছাগাল টকা আমকা টকা আৰু নল টকা জানা এইগিলা নাজনো হা আমি আৰু ধোকা মানে হেৰি বুলিহে জানো মই তাৰমানে মই বিয়া বাৰু কৰে যি ডক্টৰ ঘৰতে থাকে জকটো সেইটো ধোকা নহয় জানো সেইটো হ'ল কথা মানুহ বুজি নাপাব মই টকা 3 প্ৰকাৰৰ কি কি মই বুজাই দিছোঁ 1 নম্বৰতে হ'ল ছাগাল টকা ছাগাল টকা জানেনে আপুনি নাজনো জাননে নাজনো নাজনো আপোনাৰ এটা পাচি ছাগাল আছে পাচি ছাগালটো বেবাই আছে মানে তাক পথা লাগে আপোনাৰতো পথা নাই নাই ছাগালটো ধৰি ধৰি লৈ আহি আছে বাটত এটা পথা ছাগাল পাইছি আপোনাৰ অভাৱটো পূৰ্ণ হৈছি পূৰ্ণ হৈ লৈ গৈছি পথাটোৰ বিচাৰ লৈছে নেকি নাই আপুনি ছাত্ৰী চানা পাইছি পথাটোৰ বিচাৰ লোৱা নাই তদ্ৰুপ মানুহৰো সেনে আছে যেনে আপোনাৰ ঘৰত ছোৱালী এটা আছে সেই ছোৱালীটোৰ কাৰণে এটা ল'ৰা ক'ৰবাৰ পৰা টানি লৈ গৈছি নি 2-3টা ল'ৰা ছোৱালী জন্ম দিছি জন্ম পোৱাৰ পিছত দৰকাৰ নাই আপোনাক মাৰি ধৰি উলিয়াই দিছি ছাগাল ঢোকা হ'ল এইটো তাত দৰকাৰ নাই আৰু 2 নম্বৰতে হ'ল হামকা ঢোকা আপোনাৰ কল আছে নাই কল আছে ঘৰত কল আছে নে নাই কলডাল যেতিয়া উলব এইফালে উলমি পৰে নে নাই আপুনি কি কৰে ভালে তেতিয়া কি দেই তেতিয়া ভাওত ঢকা এনেকুৱা হামকা ঢোকা দেই এডাল এডাল হামকা ঢোকা তাৰ মানে কলঠোক যাতে নপৰে কলঠোক পুৰা ধৰাৰ পিছত কলঠোক কাটি লৈ গেল ঢকাডাল বিচাৰ লৈছে নেকি নলয় পৰি থাকিল কোনোবাই বেলেগে লৈ গেল ঠিক মানুহৰো খেনাই আপোনাৰ ঘৰত আপোনাৰ চিষ্টাৰৰ গিৰাকটো কেতিয়াবা এৰি থৈ গুচি গৈছি ল'ৰা ছোৱালীকেইটা সৰু সৰু আছে আপুনি মাতি নিছে এটা ঢকা হিচাপত নি পেলাই তাক পঢ়ে শুনে ডাঙৰ দীঘল কৰি যে কৰিব পৰা আছিল তাক লাট মাৰি উলিয়াই দিছি তোৰ দৰকাৰ নাই এইটো হ'ল হামকা ঢোকা মই হ'লো নল ঢোকা নল হ'ল কি বস্তু জানেনে নল সাগৰী বুলি পেলাই এটা বস্তু আছে যিটো বস্তু আগবাৰ যদি শিপে মাৰি পেলাই পোখালি উলছি সি গোটেই ঘৰটো বেৰাব খান্দিও আপুনি নল উঠাব নোৱাৰে গৃহস্থটো পলাই যাব লাগিব এই ঢোকাই ৰাজা হ'ব ঘৰখনত মই হ'লো সেই নল ঢোকা চাৱে ঢোকা আপুনি তাৰমানে নল ঢোকা এই ছাগাল চানা জন্ম দিয়া ছাগাল ঢোকাও নহয় কলগাছ হালি গেলি হামকা দে হামকা ঢোকাও নহয় আপুনি তাৰমানে গুজে গজালি হৈ বহি লোৱা নল ঢোকা গৃহস্থটো পলাই যাব লাগিব আপুনি থাকি যাব মই থাকি যাম এইয়া শুনলি সেইকাৰণে কৈছে ভাঙি নাযাবি কাৰোবাৰ ঘৰত পাৰা যদি চান্সটো লৈ পেলাই ঢকা চকা হৈ থাক তাৰপিছত গোটেই গৃহস্থ পুৰা ঘূৰি দিলি হ'ল আৰু এটা ভাল কথা কওঁ 31 বিঘা মাটি আছে 31 বিঘা মাটি আছে 4টা ফিচাৰী আছে ধানৰ মিল 2টা আছে গোটাই মেইনটেইন কৰি থাকোঁ মই মালিক আপুনি মই মালিক আৰু কিবা গণ্ডগোল লাগলি ৰাতি যায় মাল খাই খুব পিটো গোটাই পৰিয়ালটো যা আজি ওলাই যা বেটা ঢোকাৰ মুচলছা থাকা যদি ভালকৈ খাই লৈ যা খাই লৈ যা ফেচিলিটিটো দিছে দিছই চ
সেইকাৰণে কৈছোঁ সাহস গোটেই লওঁ ক'ৰবাত ঢকা চকা হৈ একেবাৰে হামলা দিয়া ক'ৰবাত ভাল ভাল জেগাত যাই পেলাই তাৰপিছত তোমাৰ নলডকা হৈ পৰিছে চিন্তা ৰ'বচোন ৰ'ব আমি যিমান ঠকাৰ বিষয়ে জানো ঠকা গিলাখানে সদায় সৰু ৰক্তাৰ ঘৰত মাৰ খাই শুনো কিন্তু আপুনি আকৌ বুজে গজালি হৈ বেলেগ ঠকাই মালিক হৈ গেলি কি ঘটনা আহে মই তেতিয়াকে কি বুজালোতে ঢোকা তিন প্ৰকাৰৰ মই যিটো মেইন প্ৰকাৰ সেইটো প্ৰকাৰত ঢোকা মই এনেকৈ আৰু মোক ঢোকা বুলি নামত দি আৰু যদি মাতা সুধি আহিবি একবাৰ এৰিয়াটোত যে মোৰ নাম ধাৰেশ্বৰ চৌধুৰী মোক চবেই জানে নল ঢোকা চাৱে ঢোকা নামত কিন্তু কথাটো কৈ থৈ দিলোঁ চৰি দেই দাদা এনেকৈ আৰু যাতে ভুল নকৰা ইয়াক বুজি আছোঁ কিবা সি বিয়া নকৰি বোলে তোমাৰ আদৰ্শটো মানে সি ষ্ট্ৰং হ'ল মানুহ ষ্ট্ৰং হ'ব পাৰিবি এতিয়া মই এৰিলোঁ দেই ইচ্ছা থকাত দম বাপ্পা ঐ